याद गेल पानी का उल्टा धारा बह रहा है रो मैं तो के पार होइलो पानी का एकदम उल्टा धारा बह रहा है ये दुनिया थोड़ा वेलकम बैक टू माय यूट्यूब चैनल Assamese रियल मी बॉय व्लॉग। सो गाइज आज आमी आहि आसु माने आमी एक्चुअली आइसिलु की सॉरी उमसुरत आइसिलु। सो उमसुৰৰ পৰা মানে ইয়া বাবুটোৱে ক'লে মানে ইহঁতৰ মানে মোৰ ফ্ৰেণ্ডজনৰ মোমায়েকৰ ঘৰত আইছিলো। তো সিহঁতৰ মানে সৰু বাবুটোৱে ক'লে যে এনেকৈ পাহাৰৰ ওপৰত ভাল জায়গা আছে যাওঁ। তো আহি পেলাই আহিলোঁ এতিয়া মানে ইয়াতে কি ঝাৰুৰ গছ আছে, এইবিলাক ঝাৰুৰ গছ ঝাৰু এই ইয়াতে ছিঙিবৰ কাৰণে চব ৰখি গ'ল আৰু এতিয়া ছিঙিব। এই ইহঁত গৈছে আগত গৈছে দুজন। এয়া বিকাশ আহিছে পুৰা পাহাৰৰ পৰা নামি আহিলে। বিকাশ তুমি পাহাৰত উঠি কেনেকুৱা লাগিছে? হা কেনেকুৱা লাগিছে তোমাক? একদম অতুলনীয় অতুলনীয়। বাহ, আৰু ছিঙিবাই নেকি তুমি? ফুল এনাৰ্জি তোমাৰ।
বঢ়িয়া চ' গাইছ অলপ ময়ো চিওঁ চাই থাকিলেতো নহ'ব ভিডিঅ' বনাই থাকিলে ঘৰত লৈ যাব লাগিব না ঘৰত মাহঁতে ভাল পাব আৰু ত' চিঙি লওঁ অলপ বাদি দিয়া তুমি ঘূৰিত যে কিবা দুটা আছে আৰু এটা বজা বুলি শব্দ এটা আছে যে কিবা টাইম যি আছে পাহৰি যা আৰু এটা বজাত বুলি ঘৰত যাব তোমাৰ কি ভাগৰ লাগিছে নেকি বঢ়িয়া আহা আমি যাওঁ এজন অকলে যায় অ' বাবু ক'ত আছা হা বাবু তুমি জুই তুমি ক'ত সোমাইছি ঐ হাতীও বিচাৰি নাপাব ইয়াক হাতীও বিচাৰি নাপাব যে হাতী যে ওলাই এইজন ব্যক্তিলৈ মন কৰক ক'ত সোমাই আছে গৈ একদম মানে হাতীও বিচাৰি নাপাব ইয়াক কোনফালে দিবা সোমাইছি ইয়ে জানে পুৰা এই ঝাৰু চিঙাত ব্যস্ত কি ঠাণ্ডা ইয়াত কি আছে শ'ল মাছ কেনেকুৱা ধৰণৰ শ'ল মাছ পাম কি ওলাইছ চাওঁ ক'তো মাছ চালছে বেছি পাহাৰ বগাছ জ্বৰত মানে বিকাশৰ পৰা মানে কিবা সোমাই গৈছে বোলে তুমি কাক কি ফুল দি আছা হা কি ৰাতিপুৱা এই জেগাত এয়া মন কৰক আমাৰ ছাৰে শাস্তি দিছে আমাক ক'ৰ পৰা আহি ক'ত আছোঁ আমি আজি আহি হিচাপ নাই দাদা আপুনি কি কৰিছে আচ্ছা ঝাৰু চিঙি আছিলোঁ আমি ক'ত আহিছিলোঁ উমচুৰৰ পৰা আমি আহি ক'ত আছোঁ বৰ্তমান সৰুচিৰাং চাওক পুৰা একদম ঝাৰু চিঙাত ব্যস্ত অঁ তই উঠি যা এইজনলৈ মন কৰক পুৰা একদম মানে ধান দখলা পান নহয় গম পাইছা নাই তই এয়া বিকাশ তুমি ক'ত গৈছা তুমি পাৰিছানে চিঙিব বিকাশ তুমি কি চিঙি আছা খাবা আৰু এই যাবা লাষ্ট লাহে ঐ বিকাশ কিবা ক'বা নেকি তুমি অলপ কৈ দিয়া হা মাৰিবি দেখোন চব ঝাৰু চিঙাত একদম মানে বিজি এয়া ধন্দা আপুনি পাৰিছেনে নাই চিঙিব হা বঢ়িয়া চিঙি দিয়ক যি জেগাত আছোঁ মানে আপোনালোকক দেখাই আছোঁ জেগাবিলাক কি জেগা ধন্দা আপুনি কিবা কৈছে ইয়াত কি ওলায় হাতী ওলায় নেকি আচ্ছা এতিয়াই যদি এই মুহূৰ্তত যদি হাতী ওলাই পুৰা পাহাৰৰ পৰা নামি একদম মানে কি কৰিব দৌৰি পেলাই ক'ত যাব মানে ইয়াৰ হাতী যদি মাজতো ওলাই আমাৰ ৰাস্তা নাই যাব হা চিঙিছা নেকি তুমি বঢ়িয়া গাছ কোনফালে যা এয়া আমাৰ পুৰা একদম মানে পাহাৰ বগাব এতিয়া আমাৰ বিকাশ যোৱা তুমি ধাক্কা মাৰি দিম নেকি তোমাক তলৰ পৰা বিকাশ ধাক্কা মাৰি দিম নেকি তোমাক বাহ পাৰিছা দেখোন তুমি বঢ়িয়া আস্তে বঢ়িয়া ঐ বিকাশে জানে ওপৰত ঝাৰু চিঙিবহি এতিয়া বঢ়িয়া আপুনি যাব নেকি ওপৰত হা আপুনি বাকী কেইজন ক'ত গ'ল আৰু একো নাই তই থাক লবি চাহপাতো পাবি ঐ হাতী বিকাশে ভয়তে থিয় হৈছি আৰু কিবা কোঠাখনলৈ মিলিব
Hey, y'all, come look at this. এগুলা আমারে খেতি গে আমার এগুলা আমারে খেতি গে আমার আমার দেউতাই খেতি কৰি দিছে এই মস্ত বাৰ খানো কিমান লাগে আপোনাক লৈ যাওক না এতিয়া আগত জন্ম চৰে আছিল খাই ফেলে পেল দি গৈছিল কি আছিল আমাৰ দেউতাই চৰে এই গাইছ এই এনাই ইনচাল দেখছা কি কম আৰু আপুনি কিবা হ'ব নেকি চাই কিয়া কিবা হ'ব নেকি আপুনি ইমান মৰম মন মাৰি আছে আপুনি গুৱাহাটী পাবতো টেনশ্যন ল'ব নালাগে এখন দগদা হাবিৰ আৰত খাই থাকে কৈছো পাই থাকে এখন হাবিৰ আৰত খাই থাকে হাতী চৰে অঁ চৰি চৰে কাৰণে এখন জংঘল হয় গাইছ বুজি লওক শুনি লওক সঁচাকে সঁচাকৈ বিকাশৰ কথাটো একদম ৰাইট হাবিৰ চৰাই লুকাই থাকে য'ত হাগে তাতে গছ এই যেনেকৈ আমাৰ ঝাৰু হৈছে এতিয়া বৰ্তমান চাৰৰ গুটি নাথাকে অৱশ্যে বঢ়িয়া অ' বাবু ঐ ইয়াৰ কিবা বাঘ চাগে টানি লৈ যাব বাঘ আছে এবাৰ হা